কোকৰাঝাৰ পৌৰসভাৰ বৰ্ধিত সম্পত্তিৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদী সমদল। নৱগঠিত কোকৰাঝাৰ চহৰ সচেতন নাগৰিক মঞ্চ নামৰ সংগঠনটোৰ উদ্যোগত উলিওৱা হয় এই প্ৰতিবাদী সমদল। পৌৰসভাৰ বৰ্ধিত সম্পত্তিৰ কৰ বৃদ্ধিৰ প্ৰতিবাদ জনাই প্ৰথমে কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত অনুষ্ঠিত হয় নাগৰিক সভা। কোকৰাঝাৰ চহৰৰ ৰাইজে নাগৰিক সভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰ পৌৰসভাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পাছতে ৰাসমেলা পথাৰৰ পৰা সমদল উলিওৱা হয়। প্ৰতিবাদী সমদল কাৰ্যসূচীৰ নেতৃত্ব দিয়ে মঞ্চৰ সভাপতি তথা BPF নেতা খাম্পা বৰগয়াৰীয়ে। হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি সমদলকাৰীসকলে বজাৰৰ R&B ৰোধ হৈ কোকৰাঝাৰ পৌৰসভা কাৰ্যালয়ত উপস্থিত হয়। পৌৰসভা কাৰ্যালয় চৌহদতো প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। পাছত অত্যাধিক কৰ হ্ৰাস কৰাকে ধৰি বিভিন্ন নদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মক প্ৰদান কৰে। মঞ্চৰ সভাপতি খাম্পা বৰগয়াৰীৰ মন্তব্য আগবঢ়াইছো। আমি একো দাবী কৰা নাই। আমাৰ এক নম্বৰ দাবীটো হ'ল এই প্ৰপাৰ্টি টেক্সটো ধাৰ্য কৰিবৰ কাৰণে সিনিয়ৰ সিটিজেন্সৰ লগত আলোচনা কৰিব লাগে। 2 নম্বৰ, আসাম গভৰ্ণমেণ্টে যিটো গাইডলাইন দিছে এই গাইডলাইনৰ আধাৰতে কৰিব লাগে, মেইনলি সেইটো। তাৰপিছত আমাৰ সৰু সুৰা কিবা যেন এই বজাৰৰ ঘৰ বনাইছে, ডাঙৰ এটা বজাৰৰ ঘৰ। এই বজাৰৰ ঘৰৰ এতিয়ালৈকে দোকানদাৰসকলক সোমাই দিয়া নাই, এইটো ইছ্যু আছে। আমাৰ প্ৰগতি ভৱন বনোৱা হৈছিলে ডাঙৰকৈ, কিন্তু সেইটোকৈ এতিয়ালৈকে শেষ কৰাৰ কামটো বন্ধ হৈ আছে। কিহৰ কাৰণে বন্ধ হৈ আছে? সেইটো হ'ল এটা কোকৰাঝাৰ টাউনত ডাঙৰ এটা প্ৰপাৰ্টি, য'ত প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বীৰ মানুহবিলাকে বিয়াৰ পৰা আৰম্ভ কৰি পেলাই সৰু ডাঙৰ মিটিংবোৰ তাতে হয়, চৰকাৰী মিটিঙো তাতে হৈছিলে। আৰু তেনেকুৱা আমাৰ যিটো এতিয়া পাৰ্কিঙৰ নামত য'তে ত'তে ঘৰ উঠাই লোৱাৰ যিটো সুবিধা কৰি দিছে কাকবা, এইটো বন্ধ কৰিব লাগে। আৰু স্পেচ দিব লাগে পৌৰসভাই, যে য'ত পাৰ্কিং কৰিব লাগে এই স্পেচটো তেখেতসকলে আইডেণ্টিফাই কৰি দিব লাগে, ক্ৰিয়েট কৰিব লাগে পাৰ্কিং প্লেচ। এই ৰাস্তাত গাড়ী ৰখাই কিবা দি পেলাই টেক্স কালেকশ্যন কৰাটো সেইটো নহ'ব। কোকৰাঝাৰ চহৰত প্ৰপাৰ্টি টেক্সৰ নামত যি গুণা বঢ়াই দিলে টেক্সটো, এইটো কোকৰাঝাৰবাসীৰ কাৰণে এই টেক্সটো দিয়াটো অসম্ভৱ। ইয়াৰ কাৰণে চহৰৰ বুদ্ধিজীৱীসকলে, সচেতন নাগৰিকসকলে এটা মঞ্চ গঠন কৰি পেলাই ইয়াৰ দ্বাৰা পৌৰসভা কমিটিক, অথৰিটিক আমি আজি এটা মেমৰিণ্ডাম দিম। ইয়াত গোটেই কোকৰাঝাৰ চহৰত 10টা ৱাৰ্ড আছে, সেই ৱাৰ্ডত সকলোৱে ওলাই আহিছে। আৰু আমাৰ যিটো গ্ৰিভান্সেছ এইটো আমি অথৰিটিক আমি জনাই দিম। যোৱাকালি এটা নটিফিকেশ্যন তেওঁলোকে জাৰি কৰিছে। এই সচেতন নাগৰিকসকলে যেতিয়া মিটিং কৰিলে, মিটিং কৰাৰ পিছত যিটো ষ্টেটমেণ্ট দিলে যে 17 তাৰিখত আমি আন্দোলন কৰিম আৰু চেয়াৰমেনক আমি মেমৰিণ্ডাম দিম, সেই কথাটো যেতিয়া আপোনালোকৰ দ্বাৰা পাব্লিক হৈ গৈছে ষ্টেটমেণ্টটো, তেতিয়া তেখেতসকলে ভয় খাই পেলাই ইমাৰ্জেঞ্চি মিটিং মাতি পেলাই এটা লিভলেট উলিয়াইছে। সেইটো গভৰ্ণমেণ্ট নটিফিকেশ্যন নহয়, সেইটো এটা লিভলেটহে। যে এই লিভলেটত কৈছে যে আপোনালোকে আন্দোলনত যাব নালাগে, কোনো ধৰণৰ ভয় খাব নালাগে, 20%হে আমি বঢ়াম বুলি কৈছে। এতিয়া 20% বঢ়াব লাগে অন হোৱাট বেচিছ? আমি কৈছোঁ যে সেই ছিনিয়ৰ চিটিজেনসকলৰ লগত পৌৰসভাৰ অথৰিটিয়ে আলোচনা কৰিব লাগে যেতিয়া প্ৰপাৰ্টি টেক্সটো ফিক্স কৰে। গতিকে আমি পাৰ্টিচিপেট কৰি পেলাই যেতিয়া আমাৰ লগত আলোচনা কৰিব, আমাক কনচাল্ট কৰিব, তেতিয়াহ'লে আমি ছাজেশ্যন দিম। আমিও জানি ল'ম তেখেতসকলৰ আইডিয়াটো কি, কোনটো ছেক্টৰৰ কেনে বঢ়াইছে। যদি 25% বঢ়ায়, আপোনালোকে চাব যে 1.5 বছৰ আগত তেখেতসকলে অলৰেডি বঢ়াইছে। এই 1.5 বছৰৰ পিছত আকৌ 25% বঢ়াব, আকৌ নেক্সট 1-2 বছৰৰ পিছত যদি এনাদাৰ 25% বঢ়াব, সেইটো কেনেকৈ সম্ভৱ হ'ব আমাৰ নাগৰিকসকলৰ কাৰণে সেই কৰটো দিবৰ কাৰণে? সেইটো